কেনেকুৱা সকলো ঠিকেই আছেনে? যোৱাকালি গাঁৱলৈ গৈছিলোঁ, গোটেই গা বিষ হৈছে নক'ব আৰু। বহুত দিনৰ মূৰত বাইক চলাইছোঁ, সেইকাৰণে একদম কঁকাল বিষ, গা বিষ হৈ গৈছে পূৰা। একো নাই দিয়ক, আপোনালোকলৈ নতুন ভিডিঅ' এটা লৈছোঁ। আজি পচলা আৰু চিকেনৰ ৰেচিপি আনিছোঁ। মায়েনো কেনেকৈ বনায় আপোনালোকক দেখাওঁ। বহুতে বনায়, তথাপি আমাৰ মায়েনো কেনেকৈ বনায় সেয়ে আপোনালোকক দেখাম ভাবিছোঁ। লগতে দুটামান ইউটিউবৰ বিষয়ে ক'ম। আগৰ ভিডিঅ'ত যেনেকৈ কৈছিলোঁ এনেকৈ ক'ম। প্ৰথম ৰেচিপি তাৰপিছত দিম। আজি আপোনালোকে ছাবস্ক্ৰাইবাৰ সেইবোৰ কেনেকৈ কমেণ্টলৈ নাহিব, ব্লক কৰি থ'ব এই শব্দটো, সেইটো দেখাম আপোনালোকক। ঠিক আছে, নহ'লে আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ। কেৰাহীৰ তেল গৰম হৈ গ'ল, পিঁয়াজখিনি ভাজি লৈছে। এতিয়া মাংস দি দিছে। যিহেতু পিঁয়াজখিনি ৰঙা ৰঙা হৈ গ'ল, সেইকাৰণে মাংস দি দিছে এতিয়া। বেছি মানুহ নাইতো, সেইকাৰণে বেছি মাংস অনা নাই, কমকৈ আনো। ধুনীয়াকৈ মিহলাই মেলি তাৰপিছত নিমখ দি দিয়া হ'ব। এয়া নিমখ দি দিছোঁ কম পৰিমাণত, লগতে এয়া জলকীয়া। ভালকৈ গোটেইখিনি মিহলাই মেলি বছ, ধুনীয়া মিলি গৈছে। হালধি দেৰিকৈ দিয়া হ'ব, ইমান সোনকালে নহয়, মানে অলপ দেৰিকৈ দিম। এতিয়া দাইল দি দিছে। যিহেতু জোল বনাম সেইকাৰণে দাইল দি দিছে মায়ে। ধুনীয়াকৈ মিলাই মেলি এতিয়া পচলাটো দিয়া হ'ব। এয়া পচলা দি দিছে, ভিতৰৰ কোমল অংশটোৱে লৈছে আৰু বাহিৰৰ বেছি টানবোৰ ভাল নালাগেতো। ধুনীয়াকৈ মিলাই মেলি গোটেইখিনি লৰাই ল'ম ভালকৈ। গা বিষত একদম অৱস্থা নাইকিয়া হৈ আছে। এতিয়া হালধি দি দিয়া হ'ব, যিটো হালধি দেৰিকৈ দিম বুলি কৈছিলোঁ, এতিয়া হালধি দি দিম। এয়া হালধি। ধুনীয়াকৈ গোটেইখিনি মিলাই লৈ মেলি অকণমান দেৰি ঢাকি থৈ দিম। হৈ গৈছে, ঢাকি থৈছিলোঁ। এতিয়া অকণমান পানী দি দিছোঁ, যিহেতু জ্বলি গৈছে অলপ, সেইবাবে বেছিও দিয়া নাই, কমকৈ দিছোঁ। তাৰপিছত আকৌ দিয়া হ'ব পানী।
আকৌ ঢাকি থৈ দিম। এয়া মায়ে পানী দি দিলে মই নজনাকৈ। একো নাই দিয়ক, ধুনীয়াকৈ বনি গৈছে। এয়া জালুক ৰচুন খুন্দি মেলি দি দিছে মায়ে। এয়া হৈছেই নমাব পৰা। অলৰেডি হৈ গ'ল। এয়া চাওক কেনে লাগিছে জনাবচোন, কেনেকৈনো লাগিলে এই ৰেচিপিটো। বহুতে এনেদৰে বনাই আছে, তথাপিও দেখালোঁ মায়ে কেনেকৈ বনায়। ব্লেক ৰাইচৰ লগত অকণমান ঘৰৰ বগা চাউলো দি দিছোঁ, কালাৰ বেলেগ হৈ গৈছে সেইকাৰণে। বাকী আপোনালোকে চাই থাকক পিছৰখিনি, আঁতৰি নাযাব, যিটো এতিয়া মই অলপ কৈ দিম ইউটিউবৰ বিষয়ে। হৈ গ'ল ৰেডি। যিহেতু মই আগৰ ভিডিঅ'ত বহুতে কমেণ্ট কৰিছিলে, তাৰে মই কৈছিলোঁ নেক্সট ভিডিঅ'ত মই দুটামান কথা ক'ম বুলি। কথাটো হ'ল, প্ৰথম কথা হ'ল আপোনালোকে বহুতৰ মিষ্টেক হৈ আছে, যি আগৰ ইমেইল পাৰ্চনেল ইমেইল, সেই পাৰ্চনেল ইমেইলটো চবে ক্ৰিয়েট কৰিছে, চেনেল ক্ৰিয়েট কৰিছে। চেনেল ক্ৰিয়েট কৰাৰ কাৰণে বহুতৰ কোনোবাই 12 চন 12 চন, কাৰোবাৰ 14 চন, কাৰোবাৰ 16 চন সেনেকৈ ক্ৰিয়েট হৈ গৈছে। যিহেতু এবাৰ চেনেল নতুনকৈ ভিডিঅ' দিছে, চবৰ ভেৰিফাই আছে, কিন্তু সেইটো নতুন জিমেইলত ট্ৰান্সফাৰ কৰিব পাৰি। আগৰ জিমেইলৰ পৰা নতুন জিমেইলত ট্ৰান্সফাৰ কৰিব পাৰি, বেলেগ ইমেইল খুলিও পাৰি মানে। কিন্তু সেইটো মই নিজে কৰা নাই, লেপটপ থকালৈ মই নিজে ট্ৰাই কৰি চালোঁহেঁতেন, ট্ৰাই কৰি আপোনালোকক ক'লোহেঁতেন। চাওঁ লেপটপ যদি কিবা হয় পাওঁ, তেতিয়া মই ট্ৰাই কৰি চাম, তেতিয়া আপোনালোকক বাৰু দেখাই দিম, তেতিয়া মোৰ যদি ছাকচেছ হয়। সেইটো এটা কথা। আৰু এটা কথা আছিলে জিমেইলৰ ওপৰতে, যিহেতু জিমেইল বহুতৰ পাৰ্চনেল জিমেইল আছে, বহুতৰ পাৰ্চনেল জিমেইলত কাৰোবাৰ কোনোবাই জব এপ্লাই কৰোঁতে পাৰ্চনেল জিমেইল দিয়ে, বা কোনোবাই ফেচবুক, ইনষ্টাগ্ৰাম সেনেকৈ খুলি থৈ দিয়ে, টুইটাৰ, এনেই যিকোনো ছ'চিয়েল মিডিয়া বা যিকোনো কামত পাৰ্চনেল জিমেইল দিয়ে। সেই পাৰ্চনেল জিমেইল আপোনালোকে চেনেল চলায়, কেতিয়াবা সেই চেনেলটো যদি বাই চান্স কিবা এটা কাৰণত যদি হয়তো ডিলিট হৈ বা হেক হৈ যাব পাৰে, তেতিয়া আপোনাৰ সেই পাৰ্চনেল জিমেইলো প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে যিমান পাৰে তাৰ কাৰণে বেলেগ এটা জিমেইল খুলিব লাগে। সেইটো আগত সেই জিমেইল খুলিব লাগে এইটো কৈছিলোঁ, তথাপি এইটো কথা কোৱা নাছিলোঁ, আকৌ এবাৰ কৈ দিছোঁ তথাপিও এই কথাটো মই। আৰু ছেকেণ্ড কথা হৈছে সদায় এণ্ড স্ক্ৰীন আৰু আই বাটন সেইটো লগাব লাগে। এণ্ড স্ক্ৰীন লগালে হয়তো কোনোবা এটা ভিডিঅ' মানুহে নতুন মানুহে চাই ভাল লাগিলে, লাষ্টত এণ্ড স্ক্ৰীনটো আহিলে এই ভিডিঅ'টো থাম্বনেইলটো ভাল লাগে, থাম্বনেইলটো ক্লিক কৰিব, আকৌ নেক্সট ভিডিঅ' তেনেকৈ ৱাচ টাইম হ'ব। বা আই স্ক্ৰীন থাকিলে ভিডিঅ'টো যে চাই শেষ কৰিব হ'ব, বা মাজতে কোনোবা যদি বুজি পালোঁ বা বেলেগ এটা ভিডিঅ' চাওঁচোন বাৰু বাকী ভিডিঅ'বোৰ কেনেকুৱানো বুলি ভাবি আই বাটনটো ক্লিক কৰোঁতে পাই যাব পাৰে। সেইকাৰণে আই বাটন লগাব লাগে আৰু এণ্ড স্ক্ৰীন লগাব লাগে দেই। আৰু বহুতৰ চাইছোঁ টাইটেলখিনি বহুতে আগতে মই টাইটেলৰ কথা কৈছিলেই, হেছটেগ লগাব নালাগে, কিন্তু এটা কথা ক'ব পাহৰি গ'লোঁ। যিহেতু টাইটেল সদায় বহুতে যেতিয়া ভিডিঅ' এডিট কৰোঁতে যেনেকৈ ভিডিঅ'টো এক্সপৰ্ট কৰে, যেনেকৈ নাম থাকে, সেই নামটোৱে বহুতে আপলোড দি দিয়ে। সদায় সেনেকৈ আপলোড কৰিব নালাগে, কিয়নো যদি আপুনি কিহৰ ওপৰত ভিডিঅ'টো বনাইছে, সেইটো ওপৰত লিখিব লাগে টাইটেলত। নহ'লে কোনোবা এটা যদি ধৰক কিবা এটা বনাব বিচাৰিছে, সেইটো কেনেকৈনো বনায়, এইটো মই ইউটিউবত চাওঁচোন বুলি যদি চাই, যদি আপোনাৰ ভিডিঅ'টো আপুনি যদি টাইটেলেই নলগায়, আপোনাৰ ভিডিঅ'টো কেনেকৈ চাৰ্চ কৰি পাব। সেইবাবে সদায় টাইটেল লগাব, টাইটেলত কিহৰ ওপৰত ভিডিঅ'টো বনাইছে, কিহৰ ওপৰত আপুনি মেকিং কৰিছে ভিডিঅ'টো, সেইটো লিখি দিব টাইটেলত, তেতিয়াহে চাৰ্চ কৰিলে পাব। সেইকাৰণে সদায় যেতিয়া ভিডিঅ' এডিট কৰে সেই টাইটেলটোৱে এডিট কৰি দিব। যদি এটা কিবা নহয় অলপ কৈ দিব বাৰু মোক, অলপ যদি প্ৰব্লেম হয় আপোনালোকে কমেণ্ট কৰিব, মই বাৰু বুজাই দিম। আৰু কথা হ'ল কি, বহুতৰ যেনেকৈ চাপ হয়, আপোনাৰ কমেণ্টত চাপ কৰিছোঁ, সেইটো কথা কৈছিলেই। আপোনাৰ ভিডিঅ'টো আপোনাৰ চেনেলটো মই নতুন আহিছোঁ, চাপ কৰিলোঁ, আপুনি মোক কৰিব বেক, কিন্তু সেই ৱৰ্ডটো ছাবস্ক্ৰাইবাৰ সেই বস্তুটো আপোনালোকে সদায় কাকো ৰখাব নোৱাৰে। কিয়নো আজি ক'ব ভিডিঅ' এটাত ক'ব আজি এজন নতুন চাব, তেতিয়া সেইটো হয়জন নিদিব পাৰে, কিন্তু নেক্সট মানুহ এজন আহিব, নেক্সট ভিডিঅ'ত সেইজন নাজানিব,
সেইকাৰণে আপোনালোকে কি কৰিব সেই ৱৰ্ডটো আপোনালোকে হাইড কৰিব পাৰিব এই হাইড কৰিব কাৰণে ব্লক কৰি থ'ব পাৰিব যেনেকৈ আমি ফোন কল কাৰোবাৰ ফোন নাহিব বুলি ব্লক কৰি থ'লোঁ তেনেকৈ আপোনালোকে ব্লক কৰি থ'ব পাৰিব ব্লক কৰিবলৈ আপোনালোকে কেনেকৈ কৰিব লাগে সেয়া মই দেখাই দিম মোবাইল স্ক্ৰীনত গৈ ভালকৈ আপোনালোকে চাই ল'ব ঠিক আছে নহ'লে মোবাইল স্ক্ৰীনত যাওঁ তাৰপিছত দেখাই আছোঁ বাৰু আপোনালোকক প্ৰথমে আপোনালোকে গুগল ক্ৰমত যাব তাত যোৱাৰ পাছত ইউটিউব চাৰ্চ কৰিব আৰু লগতে এইটোতো চাৰ্চ কৰাৰ পাছত বা আগতো কৰিলে হ'ব এই থ্ৰী ডটটো দেখিছেনে এই থ্ৰী ডটটোৰ এই ডেস্কটপ সাইট এইটো ক্লিক কৰি ল'ব এইটো এনেকৈ ক্লিক কৰি ল'ব চক মই এনেকৈ ক্লিক কৰাৰ পাছত নেট অলপ শ্ল' হৈছে তাৰপিছত এয়া নিজৰ চেনেলৰ যোনটো লোগো তাত ক্লিক কৰিব ইয়ৰ চেনেললৈ যাব ইয়ৰ চেনেল যোৱাৰ পাছত ইউটিউব ষ্টুডিঅ' যাব এইটো বহুত শ্ল' হৈছে আপোনালোকে ইয়াত যোৱাৰ পাছত তলৰ একেবাৰে ছেটিংছটো দেখিছেনে ছেটিংছটো ক্লিক কৰিব যোনটো লেফ্ট ছাইডৰ একদম তলত আছে ছেটিংছটো ছেটিঙত ক্লিক কৰাৰ পাছত আপোনালোকে এক কমিউনিটিলৈ যাব কমিউনিটি যোৱাৰ পাছত অকণ উঠাই দিব ওপৰলৈ অকণ মই জুম কৰি দিওঁ মোবাইলটো ব্লক ৱৰ্ড দেখিছেনে আপোনালোকে যিহেতু মই ছাবস্ক্ৰাইব এনেকৈ আপোনালোকে ৱৰ্ড ব্লক কৰি থ'ব পাৰিব চাব কোনোবা হয়তো ভুলত দিব পাৰে সেইকাৰণে আপোনালোকে এনেকৈ কৰি থ'ব পাৰিব এই গো বাটনটো আছে কীবৰ্ডৰ গো বাটনটো টিপি দিয়াৰ লগে লগে এইদৰে হৈ গ'ল ঠিক তেনেকৈ আপোনালোকেও ছাবস্ক্ৰাইব এইবোৰ ব্লক কৰি থ'ব পাৰিব যিহেতু কমেণ্ট নাহিব আপোনালোকে এইটো স্পাম মেছেজত নতুবা হাইড কমেণ্টত থাকিবগৈ আপোনালোকে সেইটো ডিলিট কৰিব পাৰিব পিছত তাৰপিছত এইখিনি হৈ যোৱাৰ পাছত ইয়াত ছেভ মাৰি দিব আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব যোনে যে হেকত চাই আছে ভালদৰে যদি বুজি পাইছে তেনে কমেণ্ট কৰি জনাব কিবা যদি বুজি নাপালে মোক কমেণ্ট কৰিব মই আকৌ ভালকৈ বাৰু যদি বুজি পোৱা নাই মই আকৌ দেখাব ট্ৰাই কৰিম যিমানটো পাৰোঁ মই আপোনালোকক কৈ দিছোঁ আৰু যদি নতুন পাওঁ ক'ম ঠিক আছে নহ'লে কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব নতুন যদি কোনোবা চাই আছে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব সেইটো কেনেকুৱা পাইছে আপোনালোকে লাইক কৰি আৰু কমেণ্ট কৰি জনাব ঠিক আছে নহ'লে আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ